নমস্কাৰ বন্ধুসকল, আজি বিশেষ ভিডিঅ' এটা লৈ আহিলোঁ আপোনালোকলৈ। এইজন যে দেখিছে, এইজনৰ ঘৰ হ'ল সাউথ আফ্ৰিকা। তেওঁ আজি 3 বছৰ ধৰি অসমত বাস কৰি আছিলে, মানে আমাৰ যোৰহাট জিলাত থকা কাজিৰঙা ইউনিভাৰ্চিটিত পঢ়ি আছিলে। তো আজি বিশেষ দিন এটা আহিলে, তেওঁলৈ মানে পঢ়া কমপ্লিট হ'ল আৰু আজি তেওঁ এই অসম এৰি পেলাই তেওঁ নিজৰ দেশ সাউথ আফ্ৰিকালৈ যাবলৈ ৰাওনা হৈছে। সেই সুদূৰৰ পৰা অসমলৈ পঢ়িবলৈ আহি অসমত 3 বছৰ বসবাস কৰিয়ে আমাৰ অসমীয়া ভাষাটো ইমান ধুনীয়াকৈ তেওঁ শিকি পেলাইছিলে। তেওঁৰ লগত মই অসমীয়াত কথা পাতিবলৈ ধৰিছিলোঁ আৰু তেওঁ কি ধুনীয়াকৈ মোৰ লগত অসমীয়াত কথা পাতে, আপুনিও শুনকচোন। You from? মই ৱেষ্ট আফ্ৰিকাৰ পৰা। অসমীয়া জানে? অসমীয়া জানে অলপ। কিমান দিন পঢ়িছে ইয়াত? ইয়াত 3 বছৰ। 3 বছৰ। আচ্ছা, নামটো কি? অমৰ। আজি বিদায়? আজি বিদায়। No, this one I think is my it belongs to you. Yeah. You got it. Oh, maybe. বন্ধু, আপোনাৰ নামটো কি ক'লে? অমৰ। অমৰ কি? অমৰ জামে। আচ্ছা। Good video. না, আপুনি কাজিৰঙা ইউনিভাৰ্চিটিত পঢ়িছে, ইমান দূৰৰ পৰা আহি এই বিষয়ে কৈ পেলাই মানে মই দি দিম, বেলেগ নিদিওঁ। আমাৰ অসমীয়া গামোচা পিন্ধিছে আৰু অৱশেষত তেওঁ শেষ মুহূৰ্ত সময় আহি পৰে আৰু তেওঁক বিদায় দিবলৈ তেওঁৰ লগৰীয়াৰ লগতে তেওঁৰ লগত চাচনিকি হোৱা বহু লোকো উপস্থিত হয় সেই সময়ছোৱাত, দেখিছে আপোনালোকে। আৰু ময়ো যি খন্তেক সময় তেওঁক লগ পাইছিলোঁ সেই সময়ছোৱাতে ময়ো আৱেগিক হৈ পৰিছিলোঁ। তেওঁ বিদায় মুহূৰ্তত উপস্থিত হয়। আৰু এনেদৰে তেওঁ এই ঠাইৰ পৰা বিদায় লয়।